মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6ৰ লেসন 13 ৰেশিও এণ্ড প্ৰপৰ্শন অনুপাত আৰু সমানুপাতৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিম যিবিলাক তোমালোকৰ আহিবলগীয়া পৰীক্ষাৰ মাজত আহি যাব ঠিক আছে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা আৰু ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব লাইক কৰি দিবা তোমালোকে নিশ্চয় জানা যে স্যাৰসকলে তোমালোকে কৈ থাকে যে উদাহৰণৰ পৰা ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ আহিব গতিকে ইয়াৰ পৰা এক নম্বৰৰ কুৱেশ্যন এনসাৰ আহিব পাৰে গতিকে তোমালোকে এইবিলাক লক্ষ্য কৰিবা যে 5 আৰু 2 ৰ সমানুপাতত থকা কেইটামান কি উলাইব দিছে তোমালোকৰ অনুপাত উলাইব দিছে তোমালোকৰ এইবিলাক বাহিৰ কৰিব লাগিব তোমালোকৰ স্যাৰে যিবিলাক বুজাইছে এনেকুৱা ধৰণৰ এটো পঢ়িবা মই ইম্পৰ্টেন্ট কোনবিলাক পৰীক্ষাৰ আহিব হেবিলাক মই আলোচনা কৰি আছো উদাহৰণ 4 তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় উদাহৰণ 4 টো পঢ়িবা তোমালোকে আজি লিখি ৰাখা যে ইয়াৰ পৰা এক্সাম্পল 6 ৰ পৰা এটা আহিবই এনেকুৱা ধৰণৰ এটা কোৱেশ্যন দেখিবলৈ পাবা উদাহৰণৰ 7 এইটো হুবাহুব তোমালোকে দেখিবলৈ পাবা এনেকুৱা ধৰণৰ বাকচ দিয়া থাকিব এইবিলাকৰ ডাইৰেক্ট উঠাই দিব লাগিব এইটো হুবাহুব পঢ়ি লবা ইয়াৰ পৰা তোমালোকৰ পেজ নাম্বাৰ 252 ত চাবা ইম্পৰ্টেন্ট আছে তোমালোকৰ কুৱেশ্যন 6 কুৱেশ্যন 5 কুৱেশ্যন 6 খুব ইম্পৰ্টেন্ট হয় এই দুটা কুৱেশ্যন 7 টো এবাৰ পঢ়ি যাবা ঠিক আছে কুৱেশ্যন 7 টো এবাৰ পঢ়ি যাবা ইম্পৰ্টেন্ট হয় জাস্ট তোমালোকক পঢ়িব লাগে এইটো পিঠিত পেজ নাম্বাৰ কিমান হয় যে পেজ নাম্বাৰ 254 ত তোমালোকৰ ইয়াত দিয়া আছে এইবিলাক অলপমান পঢ়ি লবা এইটো সাইটত চাই লোৱা যে এইটো সাইটত তোমালোকক দিয়া আছে এক্সারসাইজ খুব ইম্পৰ্টেন্ট হয় এইবিলাক অলপমান পঢ়ি লবা ইয়াৰ পৰা 1 নম্বৰ আৰু 2 নম্বৰটো অলপমান ভালকে পঢ়ি লবা এক্সারসাইজ 1 আৰু 2 যদি তুমি এইটো পঢ়া যদি তুমি পেজ নাম্বাৰ 255 নম্বৰ পেজ এইটো পঢ়ি দিয়া তেন্তে তুমি এইবিলাক পাৰি যাবা গতিকে এইটো অলপমান পঢ়িবা গতিকে ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক কৰি দিবা মই এজন বিএচসি হও মই তোমালোকক ভাল পৰামৰ্শ তোমালোকক দি থাকো ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক কৰি দিবা